কালিলে সি আহিবই, আহিলে তোক পুৰা হেৰি কৰি ল'বি। কিয় কৰিম লোকৰ লগত? ভাল নালাগে মোৰ কিবা ঘিণ লাগে। আৰু শুন, মই যে কণী চণী চুপিছো, কিছুমানে ঘিণে কৰিব ন, মই ঘিণ নকৰো যে। মই মানে ভাল মানে কি ভাল নালাগে বেলেগৰ লগত, আৰু এইবিলাক পেঞ্চন খুলি দিবলৈও ভাল নালাগে বেলেগৰ। মোৰ আৰু বিকাশে শুন, এবাৰ যে তাক লগ কৰিছিলো, হেল্ল', সি এনেকে কিছ কৰিব বিচাৰিছে, মই তাক কিছ কৰিবলৈ দিয়া নাই। হাতটো আকৌ বুকুখনত ধৰিছে, হাতটো আঁতৰাই দিছো। সি কৈছে তোমাৰ ইমান লাজ নে? মই যে নাই, ভাল নালাগে এইবিলাক কৰিবলৈ। আৰু মোৰ এইবিলাক কোনো টিপাও নাই তোৰ বাহিৰে, বুজিলি? এতিয়া ক'ত আছে? ঘৰতে আছো। মা মেলা চাবলৈ গ'ল জানকুৰি মাকৰ লগত। এই ৰ বাবুদা যাব এতিয়া, বাবুদা ঘৰ হেৰি যদি দিনত পাব পাৰিবি। এই আমাৰ লিজাৰ এই মানে আমাৰ পেহীৰ হেৰি হয়, এই লিজাৰ বাপেকৰ হেৰি কি কয়, বাপেকৰ বায়েকৰ পিতেক বাবুদা। এই মানে ভাল আৰু ফ্ৰী, আৰু তাৰ ক'লে ব'লা এনেই ফুৰি আহোগৈ, তাৰ বৰ লাগিছে ঘৰত থাকি পেলাই। এতিয়া ঘৰতে যাব, এতিয়া ভাত খাই যাব। আৰু আমাৰ নিজৰে, শুনিছ? হেল্ল', নিজৰ। আৰু কাইলৈ যে মনোজ আহিব, মই তাৰ লগত একো নকৰো। হেল্ল', তালৈ যাবি কেতিয়া? কি? তালৈ যাম আৰু পইচা পাতিও হ'ব লাগিব নহয় বিয়া পাতিবলৈ। আৰু কি কৈছে, আঙুঠি পিন্ধাই লৈ যাম। তেজপুৰতে হ'ব যে তাৰ ট্ৰেন্সফাৰ, চিআৰপিত কৰে। হেৰি মায়ে কৈছে নাই, আঙুঠি পিন্ধাই লৈ নাযাওঁ, ভালকে বিয়া দিলে এজনী ছোৱালী ভালকে বিয়া দিম। আৰু এতিয়া ধৰ ইমান টেম্পু লৈছে, পইচা পাতিটো ইমান হেৰি হ'ব লাগিব ন। পাতিব, এই অহা বছৰ হৈ যাব পাৰে, ঠিক নাই। নপঢ়ো আৰু মই কলেজ চলেজ। সি পঢ়াম বুলি কৈছে। মই খালি তালে বিয়াহে হ'ম। আৰু একো মানে কি তেনেকুৱা একো ভাল নালাগে। মানে যি ধুনীয়া হলেও মানুহক ধুনীয়া এইটো নোখোৱাই নহয়, মনৰ পৰা মিলিব লাগিব ন। ল'ৰাটো যিমানেই ধুনীয়া হওক বা ধুনীয়াই একো কৰিব নোৱাৰে, বুজিলি? কি? বিয়া পতাৰ পিছত বেলেগ কথা আৰু তেতিয়া চবেই। আৰু কোনো শুন, বিয়া যেতিয়া এটা ল'ৰা এজনী ছোৱালী এটা ৰুমত থাকে বা ক'ৰবাত থাকে, এতিয়া কোনেও ৰখাব নোৱাৰে ন। উঠিব তয়ো নোৱাৰ বা ময়ো নোৱাৰো। মোৰ যদি এটা সৰুৱে হওক বা ডাঙৰে হওক, মোৰ যদি এটা ল'ৰাৰ লগত থাকো, তেতিয়া হ'বই।